welcome back to my channel again. অন্যটি ব্লগ আৰু এই ব্লগত আপোনালোকে দেখা পাব কেনেধৰণে আউটিঙত গৈ ফ্ৰেণ্ডছবোৰৰ লগত আপোনাক চিনাকি কৰাই দিম লগতে অলপ পাৰ্টি আছে সৰু সুৰা তো সেইটো যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম প্লিজ কিপ ৱাচিং ফাইনেলি আমি এজেগাত উপস্থিত হৈছোগৈ মানে তো ডেকাচাঙৰ ফ্ৰণ্টত হয় ধুনীয়া পানী এইটো লুইত বুলি কয় নেকি লুইত খাবলৈ পানী হয় চাগে তো লুইতে হয় চাগে ধুনীয়াকৈ পানী বাঢ়ি আহিছে তো ধুনীয়া পৰিৱেশ আৰু ধুনীয়া বতাহ মাৰি আছে আৰু লগত আছে আজি মোৰ ফ্ৰেণ্ডছ কেইজনমান বহুত দিনৰ মূৰত লগ পাইছোঁ তো এয়া হৈছে ভাস্তুতি হাই বুলি কৈ দিয়া হাই তো বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু নেক্সট আমাৰ আনন্দিতা আছে আনন্দিতা চে হাই হাই তো আমি আজি ইয়াতে অলপ ওলাই আহিছোঁ তো কেনেকুৱা লাগিছে ইয়াতে আহি কোৱা তো ফাইনেলি আজি গেট টুগেডাৰ মানে বহুত দিনৰ মূৰত লগ পাই খুবেই ভাল লাগিলে আমি খানাও খালোঁ সৰু সুৰাকৈ কিন্তু এইটো দেখাব পৰা নগ'ল মানে পাহৰি থাকিলোঁ খাওঁতে তো চবকে লগ পাই ভালেই লাগিলে আৰু আছে এইফালে কৃষ্ণা কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আজি গোটেইখিনি লগ পাইছোঁ বহুত দিনত বহুত ভাল লাগিছে কিয় ফৰ ইয়ৰ ভেলুৱেবল কমেণ্ট আৰু পিছফালে গৈ আছে চবেই ফটো ক্লিক কৰে বিজি তো ইমান ডিষ্টাৰ্ব নকৰোঁ আৰু প্ৰায় গ'লেই দুজন তিনিজনমান এতিয়া ঘূৰা ঘূৰি হ'লে আৰু ঘৰত গ'লগৈ তো আমি আছোঁ বাকী তো এতিয়া আমি পূৰা পেকআপ কৰি কিনে এতিয়া আমি ঘৰলৈকে আকৌ যাব লৈছোঁ যিহেতু বতৰ বেয়া হৈ আহিছে ছানছেটৰ সময় হয় যিহেতু সন্ধিয়া হৈ আহিলে তো এয়া হৈছে মনোজ চে হাই টু মাই ভিউৱাৰ্ছ আৰু আছে প্ৰাঞ্জল পলাক্ষী তো কেনেকুৱা লাগিছে আজি একেলগ হৈ চবে ভাল লাগিছে তো আজি মেইন মানুহ আছিলে আমাৰ মণিকা মেইন মানুহ বুলিয়ে কৈছোঁ আৰু তাৰ এটা পাৰ্টি থ্ৰ' কৰিছিলে আজি সৰুকৈ পাৰ্টি খোৱালে আজি কিহৰ পাৰ্টি বুলি ক'লে কিহৰ পাৰ্টি আছিলে মণিকা বিয়া পাৰ্টি তো ৱেডিঙত আমি থাকিব নোৱাৰিলোঁ তো আমাক এক্সট্ৰাকৈ বিয়া পাৰ্টি দি দিছে তো হেপী মেৰিড লাইফ মণিকা ভাল হওক তোমাৰ যুগ্ম জীৱন তো জিজুকো কৈ দিবা হেপী মেৰিড লাইফ ফ্ৰম অল অফ আছ চবে এবাৰ চিঞৰি দিব লাগিব দে তো ফাইনেলি মণিকাক চবে এতিয়া উইচ কৰিব তো চবে এবাৰ চিঞৰি দিয়া ডাঙৰকৈ ভাল লাগিলে চবকে লগ পাই তো থেংক ইউ ছ' মাছ তো আমি এতিয়া পেকআপ কৰি ঘৰলৈকে যাবলৈ লৈছোঁ তো যাওঁ আৰু ঘৰলৈকে তো ৰাস্তাত কি দেখা পাওঁ দেখাবলৈ চেষ্টা কৰিম গুড নাইট ইন এডভান্স বাই বাই চবকে কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰিবলৈ ফ্ৰেণ্ডছ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বহুত ভাল ভিডিঅ' বনাই ছাবস্ক্ৰাইব কৰি দিব তো প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব যিকোন ভাল বস্তু আছে চব বনাই চব আপুনি চাব পাৰিব আৰু ভাল ভিউ দিয়ক থেংক ইউ তাই মানে ৰাজস্থানৰ হয় অসমীয়া শিকি ধুনীয়াকৈ অসমীয়া মানে ইমান ভালকৈ অসমীয়া নাই মণিকা হৈছে ৰাজস্থানৰ হয় তো অসমত থাকি পুৰা অসমীয়া আমাৰ অসমৰো হয় তাই তো আমি স্কুলিং একেলগে কৰিছিলোঁ তো ধুনীয়া অসমৰ ছোৱালীৰ নিচিনা তো ধুনীয়াকৈ শিকি অসমীয়া ক'ব পাৰে ন মণিকা পাওঁ কিন্তু ইমান ভালকৈ নাজানো চেষ্টা কৰি আৰু বহুত পাৰিছে মানে তো কেনেকুৱা ইয়াতে থাকি কেনেকুৱা লাগে মণিকা মই ইয়াতে থাকি বেছি ভাল পাওঁ বেছি ভাল লাগে যদিও ৰাজস্থানৰ হয় তো অসমক খুবেই ভাল পায় ওচৰৰ পৰা পাইছে আৰু তাতে গৈ দুজনমানক কৈ চাওঁ ন অসমৰ বিষয়ে মানে দেখিবলৈ বহুত ভাল ধুনীয়া জেগা পানীও আছে চব আছে অৰ্গেনিক নেচাৰ আৰু মাজুলী থাকি বিশেষকৈ মই ভাল পাওঁ মাজুলীৰ নিচিনা জেগা নাই পৃথিৱীতে নাই ন তো ভাল লাগিলে শুনি আৰু জিজুকো আনিবা দেখাবা আমাৰ নেচাৰেল যোনটো এনভাইৰনমেণ্ট হয় সেইটো দেখাবা ভাল পাব বুলি ভাবিছোঁ তো থেংক ইউ বাই বাই